Hello guys, welcome back to my YouTube channel. আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালে। আজি মোৰ থাৰ্ড ব্লগ হয়। সো আজি আমি সকলো নগাঁও যাওঁ। তো বাইদেউজন আৰু জিজু আহিছিলে। তো নগাঁওখনো দেখাই আনো তো আৰু ঈদৰ কাপোৰো কিনি আনো। তো দিনটো কি কৰোঁ সকলোকে দেখাবলৈ মই চেষ্টা কৰিম। তো ব'লক। তো এইটো আমাৰ টিকিলি হয়। তো আমি এনেকৈ ঘৰৰ পৰা ওলাই গ'লে সি মন চন এনেকৈ মাৰি বহি থাকে আৰু। তো মই ইয়াক টিকিলি বুলিয়ে মাতোঁ। তো সি বয় হয়। তো ঘৰত চবে টিটু বুলিও মাতে। তো আমি ওলাই গ'লোঁ আৰু ঘৰৰ পৰা। তো আহিছোঁ চোতাললৈ আৰু। তো আমাৰ ঘৰত গ্ৰিলৰ ফেক্টৰীও আছে। তো হাৱা খানা হয়। তো কাৰোবাক লাগিলে তো কমেণ্ট কৰি জনাব যে তো আৰু আহিবও পাৰিব। তো আহিছোঁ আৰু ৰাস্তালৈ আৰু এতিয়া। তো ৰাস্তাটো অলপমান দেখাই দিছোঁ আৰু। তো আমাৰ ঘৰৰ সন্মুখটো আৰু। তো জিজু আৰু বাইদেউজন আহিছে দুইজন ওলাই। তো এতিয়া আৰু আহি গ'লোঁ ৰাস্তাত। তো গৈ আছোঁ আৰু নগাঁৱলৈ। তো অলপমান ৰখিলোঁ, বাইদেউজন আৰু জিজু কিবা লৈছে। তো মোৰো ভোক লাগিল অলপমান, মই কিবা এটা খাই ল'লোঁ। আচলতে মই যদি গাড়ীত ক'ৰবাত যাওঁ ন, তেতিয়া মোৰ মানে ভোক লাগে। তো অলপমান কিবা এটা খাই ল'লোঁ আৰু। তো নগাঁও পাইছোঁহি আৰু অলপ। তো বহুত ভিৰ। তো আজি বহুত ভিৰ হৈছে। তো আজি বিহু হয় ন, তো ঈদৰো বজাৰ হৈ আছে, সেইকাৰণে বহুত ভিৰ হৈছে। তো গাড়ীৰ পৰা নামি এতিয়া অলপমান অহা যোৱা কৰি আছোঁ। তো টাইম পাছ কৰি আছোঁ। তো গাড়ীখন পাৰ্ক কৰিব গৈছে। তো এতিয়া আহি আছোঁ আৰু। তো মাৰ্কেটত যাম, কাপোৰ ল'ম। চ' এক্সাইটেড। তো এইখন মাৰ্কেটত সোমালোঁ। মা আৰু বাইদেউজনৰ কাৰণে কিবা লৈছিল আৰু ইয়াত বইজৰো পোৱা যায়, তো গাৰ্লছৰো পোৱা যায়, সকলো সামগ্ৰীয়ে পোৱা যায়। তো ইয়াত মোৰ কাৰণেতো পচন্দ নহ'লে, মাহঁতে কিবা কিবি ল'লে অলপমান। তো ইয়াত কোনোবাই ল'ব বিচাৰিলে তো আহিব পাৰিব, ইয়াত সকলোৱে পোৱা যায়। তো এইখন বহুত পুৰণা মাৰ্কেট হয়। তো এতিয়া ওপৰত গৈ আছোঁ আৰু। তো কিবা বইজৰ কাৰণে ল'বলৈ। তো হোটেলত সোমালোঁ আৰু পৰঠা খালোঁ। তো মই পৰঠাই খাই ভাল পাওঁ হোটেলত। তো বিশেষকৈ মই গ'লে পৰঠাই খাওঁ। তো এতিয়া আহিছোঁ আৰু ঘৰলৈ যাবলৈ। তো গাড়ীত উঠিলোঁ আৰু এতিয়া যাওঁ আৰু। বহুত কষ্ট হ'ল দিনটোত। তো এতিয়া ঢিং বজাৰ আহি পাই গ'লোহি। তো লাহে লাহে আৰু ঘৰ পালোহি। তো ঘৰত সোমালোহি আৰু। তো ভিতৰত যাম আৰু এতিয়া। তো বহুত ভাগৰ লাগিল, দিনটো বহুত কষ্ট হ'ল, বহুত ৰ'দ দিছে আজি। তো গাড়ীখন চাওকচোন কিমান ধূলি, কেনেকুৱা লেতেৰা হৈছে। ইমান ধূলি নহয়। তো ভিতৰততো AC চলাই আছিলোঁ। তো গ্লাছ খুলিলেই বহুত মানে ধূলি আহে, চাওকচোন ইমান লেতেৰা হৈ গৈছে। তো আহিলোঁ, আহি লৈ পেলাই হাত মুখ ধুলোঁ। তো জিজুৱে ইফতাৰ কৰিলে। তো মই এয়া ফল মূলৰ কিবা অলপমান জুচ বনালোঁ। তো চাহ খালোঁ, এয়া জিজুৱে চাহ বনাইছে। তো চাহখিনি খালোঁ হয়, তো পেলালোঁ বিচনাত। তো বহুতৰ ঘৰলৈ আহিলোঁ আৰু বিচনাখনৰ অৱস্থাটো চাওকচোন। মোৰ ভতিজাটোৱে এয়া কৰি থৈছে। তো সৰু পোৱালি থাকিলে তেনেকুৱা হয়েই বাৰুতে। নাকটো গুচাই দিয়া, নাকটো গুচাই দিয়া। নাকটো গুচাই দিয়া, নাকটো গুচাই দিয়া। ব্ৰুম ব্ৰুম। গাড়ী চলাই দিয়া, গাড়ী চলাই দিয়া। কেনেকৈ চলাই? ব্ৰুম। এইফালে নাকটো গুচাই দিয়া। এইফালে চা।
ৰাতি ভাত খালোঁ আৰু তো জিজুহঁতৰ তৰকাৰী বেলেগ আৰু মোৰো বেলেগ। তো মোৰ এয়া অকণমান কাঠ মাছ হয়, তো মোৰ ক'লা মাছ নাখাওঁ সেইকাৰণে মোৰ বেলেগ। তো চাহ তাহ খালোঁ, চাহ তাহ খাই লৈ পেলাই বহুতৰ ঘৰলৈকো গ'লোঁ। তো বহুতৰ ঘৰৰ পৰা এতিয়া আহিলোঁ। তো ঘৰত চাহ খাওঁতে তো চাহ পেলালোঁ অলপমান, তো আপোনালোকক দেখাই দিম। তো এইখিনি অলপমান এতিয়াও ভিজা ভিজা আছে, তো এতিয়া শুকাই গ'ল আৰু। তো অলপ টাইম হ'ল মানে পৰা, তো পৰি লৈ পেলাই তো মই অলপমান ঘৰৰ পৰা গালি শুনিলোঁ আৰু। তো ঘৰততো বা বিচনাত তো পৰিলেতো চাহ তো পানীখিনি পৰিলেতো গালি দিয়ে আৰু ঘৰৰ মানুহে। তো মোৰ মানে এটা নিয়ম বেয়া, তো মই বিচনাত খাওঁ বেছিভাগ। তো এতিয়া বহুতৰ ঘৰৰ পৰা সকলোৱে চাহ তাহ খাই আহিলোঁ আৰু তাতোতো লগ পালোঁ। চ' আজি ইমানটোৱেই ভ্লগ আছিলে। তো আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। তো আপোনালোকে কমেণ্টত জনাব যে কেনেকুৱা লাগে মোৰ ভ্লগবোৰ চাই। তো আজি ইমানটোৱেই ভ্লগ আছিলে। বাই বাই গাইজ।